あなたの言ってることがよくわからない。আৰু এই আমি এতিয়া সোমালো বিশাল হোটেলৰ ভিতৰত। Dame tu cosita, dame tu cosita. Wow. Guys, কি হালত হৈ গৈছে। এতিয়া আমাৰ চেলেঞ্জ ষ্টাৰ্ট হ'ব 5 মিনিটৰ কাৰণে 1 2 3 গো তই যাবি নেকি এইবাৰ আমি চেলেঞ্জ কৰিম নে কি কৰিম এই নালাগে তই যাবলৈ যা 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 প্লিজ 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 ভাই যা তই ভাই নহয় মোক যা যা বাই 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 হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মই গৈ আছোঁ বিশাল মাৰ্কেট ধেমাজি বিশাল মাৰ্কেট আৰু মোৰ লগত আছে কৌশিক হাই আৰু লগত আছে আমাৰ ৰাজীৱ ইয়াক আগতে ভিডিঅ' দেখিছে চাগে আপোনালোকে হয় আজি আমি বিশালত গৈ অলপ চেলেঞ্জ হ'ব আৰু লগতে কৌশিকে তাত গৈ নাচিব আৰু ৰিয়েকশ্যন তাত মানুহবিলাকৰ ৰিয়েকশ্যন আমি চাম লেটছ গো নাই আৰু এতিয়া লগতে আপোনালোকক দেখাম বিশাল মাৰ্কেটলৈ যাওঁতে কি কি দেখি যায় ৰাস্তাত নে চাব বিচাৰিবনে বিচাৰিম বাৰু আমি আমাৰ জৰিয়তে এইফালে আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু অলপ আগত আছে আমাৰ ডিষ্ট্ৰিক্ট ধেমাজি পাব্লিক অডিটৰিয়াম এয়া ধেমাজি পাব্লিক অডিটৰিয়াম আৰু এইফালে আছে বিষ্ণু মন্দিৰ এয়া অলপ দূৰত আছে কিনো এই ৰাস্তাৰ মাজত মানে ব্লগত সোমাই গ'লোঁ ব্লগাৰ মানে সেনেকুৱা আৰু জিন্দগী ৰাস্তাৰ মাজত ট্ৰেফিকৰ মাজত সোমাই দিব লাগে আৰু কিবা ক'ব আছে নাই নাই আৰু বিশাল বেছি দূৰত নহয় আমি এয়া পাবহি হ'লে অলপ বাকী আছে আৰু এতিয়া আমি এয়া বিশাল পালোহি এয়া আগত বিশাল আৰু তাৰ লগতে আছে বিশাল হোটেল এয়া ওপৰত আৰু এতিয়া আমি লিফ্টত যাব লৈছোঁ ওপৰলৈ 5 মিনিট ৰখিলোঁ লিফ্টটো এতিয়ালৈকে খোলাই আমাৰ লাইটটো জ্বলিব নহয় itu detik লিফ্টটো খোল নাখালে আমি এতিয়া এনেকৈ আহিবলগীয়া হ'ল ফাৰ্ষ্ট চেলেঞ্জটো হ'ব 5 টকীয়া 5 টকাৰ তলত যি বস্তু আছে 5 মিনিটৰ ভিতৰত কোনে বেছিকৈ দিব পাৰে 5 টকা হ'ব 5 টকাৰ তলত 1 2 3 4 5 ৰ ভিতৰত হ'বনে গাইজ কি হালত হৈ গৈছে এতিয়া আমাৰ চেলেঞ্জটো ষ্টাৰ্ট হ'ব 5 মিনিটৰ কাৰণে 1 2 3 গো あなたの言ってることがよくわからない。প্ৰথমতে আণ্ডাৰ 5 ৰুপিজ চেলেঞ্জ হ'ব আৰু তাৰপিছত আণ্ডাৰ 10 আৰু তেনেকৈ গৈ থাকিব 5 টকীয়া ইয়াত নাপাওঁ নহয় এই চিপছৰ পেকেট কিছুমান আছিলে পাঁচ টকীয়া চেলেঞ্জটো আমি ইয়াতে কেঞ্চেল কৰিছোঁ কাৰণ 5 টকীয়া বস্তু পাবলৈ নাই ইয়াত গতিকে এতিয়া আমি আৰম্ভ কৰিছোঁ আণ্ডাৰ 10 ৰুপিজ চেলেঞ্জ কিম্বাৰ মেগী হেল্ল' গাইজ 10 ৰুপিজ মেগী পাই গ'লো লাগ ভাল আছিল 10 ৰুপিজৰ বস্তু পাবলৈ টান হৈছে আৰু এতিয়া চেলেঞ্জটো হ'ব আণ্ডাৰ 20 ৰাজীৱে পালে 20 ৰুপিজৰ মেগী 2,000 years later.
এতিয়া 20 ৰুপিছৰ চেলেঞ্জ সমাপ্ত হৈছে আৰু 5 ৰুপিছৰ চেলেঞ্জত কোনো জিকিব নোৱাৰিলে 10 ৰুপিছত কোন জিকিলে দুইটা সমান হ'ল আৰু এতিয়া 20 ৰুপিছত ৰাজীৱ জিকিলে वेल डन तालियां होनी चाहिए আৰু এতিয়া ষ্টাৰ্ট হ'ব 30 ৰুপিছৰ চেলেঞ্জ 30 নে 40 গৈছে 30 এই তিনিটা বস্তু আছে চব 30 চকলেট আৰু বিস্কুট ন এইটো 30 আৰু এয়া বিস্কুট 50 50 50 হে কিন্তু 30 ন 50 50 কিন্তু 30 ৰুপিছ মোৰ নাম আছে বাৰু এইটো 30 বাহ এইটো চিজ এইটো চকলেট সেম আছে নেকি দুইটা ভিতৰত নাই দুইটা চব সেম নে এইটো এনেকুৱা তুমি পালা 1 2 3 4 5 1 2 3 4 5 আৰু এতিয়া ৰাজীৱে পালে 3টা আৰু গতিকে উইনাৰ হ'ল কোন এয়া উইনাৰ এতিয়া চেলেঞ্জ হ'ব 50 to 100 ৰুপিছৰ চেলেঞ্জ আৰু ইয়াত কিনিব লাগিব 100ৰ তলত কিনিব লাগিব আৰু 50 ওপৰত দেই টাইম ষ্টাৰ্ট নাও এই বাস্কেট এইটো 100 रुपीस এইটো 60 60 হ'ব এইটো 60 হৈ যাব 79 হ'ব এইটো 50 হ'ব হ'ব पांच 100 এইটো 50 50 হ'ব 100 হ'ব এতিয়া 50 to 100 ৰুপিছ চেলেঞ্জটো হৈ গ'ল কোনে পালে চাই আৰু এতিয়া ৰিজাল্টটো আহিব এতিয়া এই আমাৰ কৌশিকে কেইটা পালে 2 3 4 5 6 7 8 9টা পালে আৰু ৰাজীৱে 5টা साइड का बना लेते रंग ये वाटर कलर ज्योमेट्री बॉक्स ये कंपास से ये रुटा बॉल 5 এতিয়া উইনাৰ কোন হ'ল एहे रहा नहीं जाता कैसा रे टिक 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 उठा ले এতিয়া কিমানৰ চেলেঞ্জ কৰিলে ভাল হ'ব क्या किमान 200 रो चैलेंज करे ভালো মানে মোক সোনা লগোৱাটো কনফাৰ্ম নেকি আপোনাক লগামে चेंज करले हबो या मिस्टर बीस এতিয়া হ'ব 100 to 200 ৰুপিছ চেলেঞ্জ 200 বা ওপৰলে নহব 200ৰ তলত 100ৰ ওপৰত দেই 100 ৰ ওপৰত বিচাৰি বুলিব আৰু এতিয়া চেলেঞ্জটোত আৰু এটা বস্তু এড কৰা হৈছে যি লুজাৰ হ'ব সি নাচিব লাগিব আৰু আমি মানুহৰ ৰিয়েকশ্যনবিলাক ৰেকৰ্ড কৰিম গতিকে ভিডিঅ'টো চাই থাকক जो कुछ तो कर रहा है ठीक नहीं कर रहा आई डोंट लाइक दिस কিমান সেইটো 220 নহ'ব 120 হ'ব আৰু টাইম আছে এতিয়া 2 মিনিট দেই হ'লনে বল ভাই এই 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 अच्छा भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ বাঘ হৰিণ চব লৈ আহিলা যে दादा हे 1 ৰাজীৱৰ ওলাইছে 12টা আৰু এতিয়া কৌশিকৰ হিচাপ কৰি আছোঁ আমি তাৰ কিমান 13টা এতিয়া উইনাৰ হ'ল আমাৰ কৌশিক এতিয়া ৰাজীৱে নাচিবলৈ গৈ আছে চাওঁ সি কিদৰে তাৰ পাৰফৰ্মেঞ্চ দেখাব পাৰে ইয়াত নাচিব লাগিব आई डोंट लाइक दिस আৰু এতিয়া আমি লাষ্ট চেলেঞ্জটো কৰিবলৈ গৈ আছোঁ আৰু এতিয়া এই চেলেঞ্জত হ'ব 400 ৰুপিছ একজেক্ট 400 ৰুপিছ দেই एग्जैक्ट একজেক্ট 400 एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह টাইম ষ্টাৰ্ট নাও বিশালত যিহেতু একজেক্ট 400ৰ বস্তু পাবলৈ অলপ টান হ'ব আৰু সেইকাৰণে 399টো আমি একচেপ্ট কৰা হৈছে কৌশিকে পালে এয়াৰ শ্বেয়াৰ 399 এতিয়া এই চেলেঞ্জটোৰ ৰিজাল্টটো ক'বলৈ গৈছোঁ দুইজনে একে দুটা প্ৰডাক্ট পালে আৰু এতিয়া দুইটা নাচিব লাগিব আহা আৰু মানুহ য'ত বেছি তাত নাচিব লাগিব য'ত নহয় য'ত নহয়
1 মিনিট নাচিব লাগিব मारो हमको जिंदा मत छोड़ो सालो আৰু আমি যাব লৈছোঁ বিশাল হোটেললৈ আৰু এয়া লিফ্টত এই ভাই ৰ ফোন আৰু এয়া আমি এতিয়া সোমালোঁ বিশাল হোটেলৰ ভিতৰত আৰু এতিয়া আমি বহুত সময় ইয়াত ৰোৱাৰ পিছত কাৰেণ্টটো আহিল আৰু এয়া চাওক ইয়াৰ ভিউ ইমান বঢ়িয়া লাগিছে এই এতিয়া আপোনাক দেখুৱাম বিশাল হোটেলৰ পৰা ধেমাজি টাউনৰ ভিউ बहुत बुरे लग रहे तोबा 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 এতিয়া আমি বহিলোঁ কফি খাবৰ কাৰণে কফি ৰেডি কৰি আছোঁ আৰু আমি এতিয়া বহি কফি খাই আছোঁ এতিয়া বিশাল মাৰ্কেটৰ ওচৰতে আছে আমাৰ বৰ্তাৰ কফি শ্বপ আৰু ইয়াত ধুনীয়া ধুনীয়া কফি 10 টকাৰ পৰা ষ্টাৰ্ট হয় ধেমাজিৰ কোনোবা যদি চাই আছে তেনেহ'লে ইয়াত নিশ্চয় আহিব মজা বনাইছে